এই ল'ৰা এতিয়া হেৰি ৰাতি বাহিৰলৈ যাবলৈ ভয় নকৰ নে বাৰু? তই ৰাতি বাহিৰলৈ যাবলৈ ভয় কৰা কথা কৈছ। আমি আকৌ 7টাতে ঘৰত সোমাওঁ, তই ভয় নকৰ? মোৰ এইবিলাক নাই নহয়, বুজিছ নাই? সেইদিনাখনতো ৰাতি ঠিক 12টামান বাজিছে, সন্মুখত এটা নাহৰ কিবা সাংঘাতিক কথা কৈছে। তাৰপিছত মই বোলে বাঘলৈ ভয় কৰা বাঘটোৱে মোলে তকে চাই আছে নহয়। তাৰপিছত মই বোলে ভয় কৰা মানুহ, মোৰ বাঘটোলে তকে চাই আছো। বাপৰে বাপ, তাৰপিছত কি হ'লে? তাৰপিছত বাঘটোৱে আগ ঠেং দুখন মেলি মোলে হাও বুলি আহোঁতে মই টিভিটো অফ কৰিলো। কিমান চাবি আৰু ডিস্কভাৰী চেনেল। ঐ কি হ'ল আমন জিমনকে বহি আছ যে? বহুত দিনৰ মূৰত মায়ে পইচা এটা দিছিলে, ক'ৰবাত পৰিলে। বিচাৰ ভালকে চা পাবি চা। নেপাওঁ, মই বিচাৰিলো। এই ক'ত যাব? এইখিনিতে পৰিব লাগিব। বিচাৰিছিলো মই নাপালো। বহুত দিনৰ মূৰত দিছিলে মায়ে পইচা। পাম জানো, মই নেপাওঁ নেকি? নাপালো বুজিছ। কিমান দিছিল? 2 টকা এটা দিছিল। কি কৰি আছ? এনেই। তই সাঁতুৰিব জাননে? জানো। মই ক'ত সাঁতুৰিছ? তই মোক পুখুৰী দে, নদী দে, তাৰপিছত তোৰ সাগৰ দে, মহাসাগৰ দে, মই চবতে সাঁতুৰি দিম। তই চবতে পাৰ ন সাঁতুৰিব? ঠিক আছে, মই এটা জেগা দিম, তই সাঁতুৰিব পাৰিবি। হা, তই অলপ ৰ। সাঁতোৰ। হেল্ল' কি? নহয় খুৰা নহয়, মানে মই ফোনটো গাৰ্লফ্ৰেণ্ডৰ বাপেকে ৰিচিভ কৰিলে। হেল্ল' কোন তই বে? তই মোৰ লগৰটোক গালি দি পাইছ চালা কুকুৰ। কোন ছোৱালীজনী কোন বাৰু? ছোৱালীজনীতো ভৈনীয়েৰে। হেল্ল' গাইছ, তো আজি যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবই। আৰু বহুত কষ্ট হৈছে ভিডিঅ'বিলাক বনাবলৈ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। কি আহে জানো, এটা ছাবস্ক্ৰাইবহে, প্লিজ কৰি দিব।